Hello viewers, welcome to my channel Ahidul Live from Nagaon. আজি আমি এটা নতুন ভিডিঅ'ত আহিছোঁ। এই ভিডিঅ'ত আমি আলোচনা কৰিম ভগ্নাংশৰ বিষয়ে। ভগ্নাংশ তাৰ ইংৰাজী টাৰ্মছটো হ'ল ফ্ৰেকশ্যন। ভগ্নাংশনো মানে কি? আমি ভগ্নাংশ বুলি সকলোৱে জানো, কিন্তু ভগ্নাংশটো আমি বুজিবলৈ হ'লে একেবাৰে সহজ। ধৰি লওক আমি সকলোৱে বস্তুখিনি ভাগ কৰি ঘৰতে হওক বা পৰিয়ালত আমি কিবা এটা বস্তু খালে বস্তুটো ভাগ কৰি খাওঁ। তেনেকৈ ধৰি লওক এটা বস্তু যদি আমি তিনিটা ভাগ কৰিছোঁ, ভাগ কৰি পেলাই তিনিজনে খাইছোঁ, তো এজনে কেইটা পাব? এটা পাব। তাৰমানে তিনি ভাগৰ কিমান হ'ব? এক। সেইটো যোনটো লিখোঁ আমি, তিনিটো ক'ত লিখোঁ? তলত, আৰু একটো ক'ত লিখিম? ওপৰত। এনেকৈ লিখোঁ এ বা বি। এই এটো যোন কিবা এটা মান হ'ব, বাস্তৱ সংখ্যা, মানে যিকোনো মান হ'ব পাৰে। বিটো যিকোনো মান হ'ব পাৰে। তো ইয়াতে এই যোনটো ওপৰত আছে এ, তাক কি কয়? লব। আৰু তলৰটো কি কয়? হৰ। এতিয়া আমি ভগ্নাংশৰ কিছুমান প্ৰকাৰ আমি পাম। আমাৰ চব বস্তুতে কি আছে? প্ৰকাৰ আছে। এতিয়া প্ৰকাৰখিনি আমি চাওঁ। প্ৰকৃত ভগ্নাংশ। প্ৰকৃত ভগ্নাংশৰ ডেফিনেশ্যন যদি আমি ক'ব যাওঁ, কি হ'ব? যিবোৰ ভগ্নাংশৰ লব, মানে ওপৰৰ টাৰ্মছটো হৰতকৈ সৰু, মানে তলতকৈ ওপৰতো কি হ'ব? সৰু। সেইবোৰ ভগ্নাংশক আমি কি ভগ্নাংশ বুলি কওঁ? প্ৰকৃত ভগ্নাংশ। যেনে এক্সাম্পল দি দিছোঁ, 5 ভাগৰ কি আছে? 2, 8 ভাগৰ 3, 6 ভাগৰ 2। এইবিলাক হৈছে প্ৰকৃত ভগ্নাংশ। তো এনেকৈ আছে অপ্ৰকৃত ভগ্নাংশ। যিবোৰ ভগ্নাংশৰ লব হৰতকৈ ডাঙৰ, সেইবোৰ ভগ্নাংশক অপ্ৰকৃত ভগ্নাংশ বোলে। অপ্ৰকৃত ভগ্নাংশ বোলে মানে আগতে আমি পাইছিলোঁ প্ৰকৃত ভগ্নাংশত কি পাইছিলোঁ? যে লবটো কি হ'ব? হৰতকৈ সৰু। আৰু এতিয়া কি পাম? এই হৰতকৈ লবটো কি হ'ব? ডাঙৰ, মানে আগৰটো ওলোটা হ'ব। এতিয়া চাওক, 2 আছে হৰ, 5 আছে লব, তো 2 ভাগৰ 5। এইবিলাক ভগ্নাংশ কি ক'ব? অপ্ৰকৃত ভগ্নাংশ। আৰু এটা ভগ্নাংশ আমি পাম কি? মিশ্ৰ ভগ্নাংশ। এই মিশ্ৰ ভগ্নাংশত চাওক, ইয়াত কি আছে? আধা। এইটো আছে আধা, এইটো আছে আধা। মানে ধৰি লওক এটা বস্তু আমি ইয়াত মুঠতে কেইটা বস্তু? এটা বস্তু মানে 3জন মানুহ আছে, বস্তুটো ভাগ কৰি খাব লাগে। এজনে খালে আধা, আৰু এজনে খালে আধা, আৰু এজনে খালে আধা। তো আধা আধা মিলি পেলাই কেইটা হ'ল? এটা। আৰু এইফালে আছে আধা। তো 1 প্লাছ কিমান হ'ব? হাফ। তো এই দুটা এনেকৈ হয়। এইটো আমি মিশ্ৰ ভগ্নাংশ লিখোঁতে আমি কি হয়? একটো সমহস্ত হিচাপে আহে, আৰু এইটো আধা ইয়াত থাকি যায়। এইটো আহি যাব কি? 1 সমহস্ত 2 ভাগৰ 1। এইটো হ'ল মিশ্ৰ ভগ্নাংশ। এতিয়া আৰু এটা এক্সাম্পল লওঁ আমি। এইটো দুটা, ইয়াত দুটা, এইটো এটা আছে আধা। এতিয়া 2 2 মিলি পেলাই কিমান হ'ল? 4। আৰু এইটো কি হ'ল? আধা। তো কিমান হ'ল? 4 আধা। এইটো হ'ল মিশ্ৰ ভগ্নাংশ। এই মিশ্ৰ ভগ্নাংশটো আমি যেতিয়া সমাধান কৰিবলৈ হয়, সমাধান কৰোঁতে আমি কি কৰিব লাগে? আমি কি অপ্ৰকৃত ভগ্নাংশলৈ নিব লাগে। অপ্ৰকৃত কেনেকৈ নিব লাগে? এইটো চাওক, এই যোনটো 2 আছে, এই 2টো তলত আমি ৰাখি দিম। ৰাখি পেলাই এই 2টো এই যিটো সমহস্ত আছে তাৰ লগত কি কৰিম? পূৰণ কৰিম। 2 1 গুণ পূৰণ কৰিছোঁ। আৰু এই যোনটো বাকী আছে ওপৰত, এই ওপৰৰ টাৰ্মছটো কি কৰিম? যোগ কৰিম। এতিয়া 2 1 গুণ কিমান হৈ আছে? 2, আৰু ইয়াত 1 আছিলে 1। এতিয়া কিমান হ'ল? 3, আৰু তলত 2 থাকিব। এনেকৈ এইটো ভগ্নাংশ যদি আমি ভাঙোঁ, কি হ'ব? এইটো 4, এটা কি আছিলে? আধা। ইয়াত 2টো তলত থাকিব। এই 2 কাৰ লগত পূৰণ হ'ব? 4ৰ লগত। 2 পূৰণ 4। 1 কি হ'ব? যোগ হ'ব। 2 4 গুণ 8, আৰু 1 কিমান হ'ল? 9। তলত কিমান হ'ল? 2। এতিয়া আহিছোঁ অপ্ৰকৃত পৰা মিশ্ৰ আমি কেনেকৈ লৈ যাওঁ। আগতে আমি মিশ্ৰৰ পৰা অপ্ৰকৃতলৈ লৈ গৈছিলোঁ। এতিয়া আমি মিশ্ৰৰ পৰা ক'ত আনিম? অপ্ৰকৃতৰ পৰা ক'ত আনিম? মিশ্ৰ। এইটো চাওক, অপ্ৰকৃত ভগ্নাংশ আছে, কাৰণ অপ্ৰকৃত ভগ্নাংশত লব কি হয়? হৰতকৈ ডাঙৰ। এইটো চাওক, লব হৰতকৈ ডাঙৰ আছে, মানে 3 আছে, ওপৰত কিমান আছে? 8। এইটো আমি অপ্ৰকৃত ভগ্নাংশত নিবলৈ হ'লে কি কৰিম? এই 3ৰে ইয়াক হৰণ কৰিম। 3 8ক হৰণ কৰিছোঁ। এই 3 2 গুণ কিমান হ'ল? 6। এই 3ৰে হৰণ কৰিছোঁ ন, 3 তলত থাকিব। হৰণ কৰাত কিমান বাৰ গ'ল? 2 বাৰ গ'ল। এই 2টো ইয়াত থাকিব, আৰু বাকী কিমান থাকিলে? এই বাকী থকাটো ওপৰত থাকিব। এনেকৈ আমি অপ্ৰকৃতৰ পৰা মিশ্ৰলৈ ভাঙিব পাৰোঁ। আৰু এটা পাৰ্ট আমি পাম, এইটো হ'ল সমতুল্য ভগ্নাংশ। এই চিত্ৰকেইটা চাওক, এইটো এটা চিত্ৰ আছে, এইটো এটা চিত্ৰ, এইটো এটা চিত্ৰ আছে। ইয়াত চাওক, দুটা চিত্ৰখিনি
গোটেইখিনি কি আছে সেম আছে মই যদি আকাত অলপ অসুবিধা হৈছে কিন্তু ধৰি লওক এই বস্তুখিনি কি আছে একেটা বস্তুই আছে এইটো দুই ভাগ কৰিছে দুই ভাগ কৰি এক ভাগ মানে এক ভাগ কি কৰিছে এক ভাগ লৈছোঁ এক ভাগ থৈ দিছোঁ তো কি হ'ব দুই ভাগত এক হ'ব হ'ল এতিয়া এইটো চাওক এইটো কি আছে চাৰিটা ভাগ কৰি দুই ভাগ লৈ লৈছোঁ দুই ভাগ আছে তো কি হ'ব চাৰি ভাগৰ দুই এইটো চাওক ছয়টা ভাগ কৰি পেলাই আমি কি কৰিছোঁ তিনি ভাগ লৈছোঁ আৰু তিনি ভাগ আছে গতিকে কি হ'ব ছয় ভাগৰ কিমান হ'ব তিনি তো এইটো সমতুল্য ভগ্নাংশ সেইকাৰণে কোৱা হয় কাৰণ চাওক এইটো আছে ওৱান বাই মানে বস্তুখিনি সেম আছে লাগিলে চাৰি ভাগ কৰি দুভাগ খাওক বা ছয় ভাগ কৰি তিনি ভাগ লওক কি হ'ব বস্তুটো একেটাই আধা আধা হৈ আছে না নাই এইটো যদি আমি কাটি দিওঁ দুই একবাৰ এক চাৰিত কেইবাৰ যাব দুইবাৰ মানে কি হ'ল দুই ভাগৰ এক এইটো কাটি দিলে তিনি দি একবাৰ এক ছয়ত কেইবাৰ যাব দুই ভাগ তাৰমানে কি হ'ল দুই ভাগৰ এক মানে গোটেইখিনি আমি সমাধান কৰিলে একেটা অৰ্থই বুজাই আছে কি আধা আধা যদি এনেকুৱা ধৰণৰ ভগ্নাংশ থাকে তেতিয়াহ'লে এই ভগ্নাংশটো আৰু এইটোৰ লগত আমি কি ক'ম সমতুল্য ভগ্নাংশ এইটো ভগ্নাংশৰ লগত এইটো কি হ'ব সমতুল্য ভগ্নাংশ এতিয়া আহোঁ আমি লঘিষ্ঠ আকাৰৰ ভগ্নাংশলৈ 5 নম্বৰ পইণ্ট লঘিষ্ঠ আকাৰৰ ভগ্নাংশ মানে হ'ল ইয়াত অপ্ৰকৃত ভগ্নাংশ হ'ব পাৰে প্ৰকৃত ভগ্নাংশ হ'ব পাৰে কিন্তু ইয়াৰ মেইন সূত্ৰটো হ'ল যে হৰ আৰু লব উভয়ৰে সাধাৰণ উৎপাদক এক হ'ব লাগিব এক মানে চাওক এইটো বস্তু আমি ইয়াত দেখুৱাইছোঁ কি আছে 5 ভাগৰ 6 এইটো এনে ভগ্নাংশটো কি আছে অপ্ৰকৃত ভগ্নাংশ 6ৰ উৎপাদক ভাঙিছোঁ আমি 1 2 3 6 আৰু 5ৰ উৎপাদক ভাঙিছোঁ 1 5 তো দুয়োটাৰ সাধাৰণ মানে কমন কি আছে 1 তাৰ মানে দুয়োটাৰ সাধাৰণ উৎপাদক কিমান আছে 1 ইয়াৰ বাহিৰত হ'ব নোৱাৰিব গতিকে এনেকুৱা ভগ্নাংশবিলাকক কি কয় লঘিষ্ঠ আকাৰৰ ভগ্নাংশ ইয়াত চাওক কি আছে 7 ভাগৰ 3 3 যদি আমি চাওঁ কি আছে 1 কি আছে 3 আছে উৎপাদক আৰু 7ৰ উৎপাদক 1 আৰু 7 দুয়োটাৰ সাধাৰণ মানে কমন আহিছে কি 1 তো এনেকুৱা যিবোৰ ভগ্নাংশক সাধাৰণ উৎপাদক 1 একতকৈ বেছি হ'লে নহ'ব সেইকেইটা ভগ্নাংশ কি হ'ব লঘিষ্ঠ আকাৰৰ ভগ্নাংশ তাৰপিছত আমি আহিম সদৃশ ভগ্নাংশ হৰ একে হ'ব লাগিব হৰ কি হ'ব লাগিব একে এইটো চাওক এইটো এটা ভগ্নাংশ লিখিছোঁ এইটো এটা এইটো চাৰিটা ভগ্নাংশ লিখিছোঁ সেই চাৰিটা ভগ্নাংশ এটা আনটোৰ কি সদৃশ ভগ্নাংশ মানে প্ৰত্যেকটোতে চাওক হৰ কিমান আছে 7 7 এইটো কিমান আছে 7 এইটো কিমান আছে 7 এনেকুৱা যিবোৰ ভগ্নাংশ আছে সেইবোৰক আমি কি কওঁ সদৃশ ভগ্নাংশ এতিয়া চাম অসদৃশ ভগ্নাংশ অসদৃশ ভগ্নাংশ কাক কয় এইটো চাওক 5 ভাগৰ 3 8 ভাগৰ 4 মানে ওপৰত লাগিলে মিলি যাওক কিন্তু হৰবোৰ কি হ'ব লাগিব বেলেগ বেলেগ লাগিলে ওপৰত মিলি যাওক হৰবোৰ কি হ'ব বেলেগ বেলেগ হ'ব ইয়াত 5 আছে ইয়াত 8 আছে এটা আছে কি অসদৃশ মানে মিল নথকা আৰু সদৃশ মানে কিবা এটা মিল থাকিব লাগিব আৰু অসদৃশ মানে মিল নথকা ক'তো মিল নাথাক মিল যদি ওপৰত থাকে সেইটো কিন্তু সদৃশ নহয় আমি সদৃশটো কাৰ ওপৰত ডিপেণ্ড কৰি লওঁ এই তলৰ যোনটো আছে মানে হৰ গতিকে আজিৰ ভিডিঅ'টো এইখিনিলৈ থাকিল নেক্সট আমি ভগ্নাংশৰ যোগ বিয়োগ পূৰণ হৰণ কেনেকৈ কৰে সেইখিনি আলোচনা কৰিম যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ।